Hello everyone, Lina Kitchen channel to আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনালো। আজি এয়া লৈছো মই কাচকলৰ দমৰ টেষ্টি এটা ৰেচিপি। যিসকলে কাচকল খাই বেয়া পায় যদি এনেকৈ বনাই খায় খুব টেষ্টি পাব। এয়া লৈছো মই 3টা কাচকল ভালদৰে ধুই আৰু বাটি এটাত মই পানী লৈছো অকণমান লৈছো হালধিৰ গুৰি, লগতে অকণমান দি দিছো নিমখ আৰু এয়া মই ভালদৰে গুলি লৈছো চামুচ এখনৰে। এতিয়া কাচকলখিনিৰ পৰা মই বাকলিখিনি ভালদৰে এৰুৱাই লম। এয়া বাকলিখিনি এৰুৱাই লোৱা হৈ গ'ল। এতিয়া মই কাচকলখিনি এনেকুৱা জোখত কাটি লৈছো। আপোনালোকে ইয়াতকৈ সৰু সাইজতো কাটি ল'ব পাৰে। মই ডাঙৰকৈ খাই ভাল পাওঁ বাবে এনেকুৱা ডাঙৰ সাইজতে ৰাখি দিছো। আৰু কাচকলৰ বাকলিখিনি চাটনি বা ভাজি বনাও খাব পাৰে। এনেকৈ হালধি আৰু নিমখ পানীত তিয়াই ৰাখিলে কলা পৰি নাহে কাচকলখিনি। আৰু এয়া মই কেৰাহীত অকণমান মিঠাতেল দিছো। তেলখিনি যেতিয়া গৰম হ'ব দেখিলা তেজপাত দিম আৰু পিয়াজ এটা এনেকুৱা জোখত মই পাতলকৈ কাটি লৈছো আৰু এইখিনি এতিয়া মই অকণমান সময় ভাজি ল'ম। আৰু ইয়াত এতিয়া মই কুমলীয়া নৰসিংহৰ পাত কেইটামান দি দিছো। খুব ধুনীয়া গোন্ধ ওলায় যদি এনেকৈ নৰসিংহৰ পাত দিয়ে। আৰু তাৰ পিছত মই এয়া নহৰু বটা অকণমান দি দিছো, লগতে আদা বটা অকণমান দিছো আৰু এয়া দি দিছো অকণমান জিৰা বটি আৰু তাৰ পিছত এয়া দুটামান শুকান জলকীয়াও বটি দিছো আৰু মছলাখিনি অকণমান সময় এনেদৰে ভাজি ল'ম। ইয়াৰ কেঁচা গোন্ধ নোযোৱালৈকে এনেকৈ ভাজি ল'ব। তাৰ পিছত মই বাটি এটাত অকণমান লৈছো হালধিৰ গুৰি, লগতে অকণমান ধনিয়াৰ গুৰি আৰু অকণমান এয়া ৰেড চিলি গুৰিও লৈছো আৰু ইয়াত এতিয়া মই পানী দিম। এনেদৰে অকণমান পানী দিয়াৰ পিছত ভালদৰে এইখিনি মিহলি কৰি ল'ব যাতে গোটা হৈ নাথাকে। আৰু তাৰ পিছত এয়া ভাজি থকা মছলাখিনিৰ ওপৰত দি দিব। পুনৰ মছলাখিনিৰ লগত একেলগে এইখিনি ভাজি ল'ব 2 মিনিট 3 মিনিটমান সময়। যদি এই মছলাখিনি ভালদৰে ভাজে তেনেহ'লে খাবলৈ ভাল হয়। আৰু তাৰ পিছত এয়া মই বিলাহী এটা এনেকুৱা সাইজত কাটি লৈছিলো, সেই বিলাহীখিনি দি দিছো। আপোনালোকে বিলাহীৰ এটা পেষ্ট বনাও দিব পাৰে। এনেকৈ ভাজি ললো আৰু ইয়াত এতিয়া মই সোৱাদ অনুযায়ী 1 চামুচ নিমখ দিছো আৰু বেলেগ ইয়াত আৰু মছলা ব্যৱহাৰ নকৰো। এই বিলাহীখিনি মই এনেদৰে ভাজি ভালদৰে সিজাই ল'ম। এয়া বিলাহীখিনিও ধুনীয়াকৈ সিজিয়ে গৈছে আৰু ইয়াত এতিয়া আমাৰ দিবৰ বাবে হৈ গৈছে কাচকলখিনি মই পানীৰ পৰা চেকি পেলাই এনেকৈ দি দিছো আৰু এইখিনি এতিয়া মই 5 মিনিটমান সময় এনেকৈ ভাজি থাকিম। এয়া এনেকৈ ভাজি ইয়াত এতিয়া মই পানী দিম। এয়া মই 1 গিলাচমান জোখত পানী দিছো। আপোনালোকে ইয়াতকৈ অকণমান বেছিকৈ পানী দিব পাৰে। আৰু ইয়াত ঢাকনিখন দি দিলো আৰু 2 মিনিট 3 মিনিট সময়ৰ পিছত ঢাকনিখন গুচাই মই পুনৰ এইখিনি চেক কৰিলো আৰু ভালদৰে এইখিনি লাৰি দিছো। এয়া কাচকল সিজিছে নাই চালো, ধুনীয়াকৈ সিজি গৈছে আৰু এনেকৈ মই 3 মিনিটমান সময় ভাজি আছো। আৰু শেষত মই দি দিছো 1 চামুচ গৰুৰ ঘিউ। এইটো অপচনেল হয়, আপোনালোকে খালে দিব নাখালে নিদিলেও হ'ব। এয়া এইখিনি আমাৰ পৰা এতিয়া খাবৰ বাবে হৈ গৈছে। এনেকৈ মই অকণমান সময় ভাজি লোৱাৰ পাছত গেছটো অফ কৰি দিলো আৰু আপোনালোকক মই প্লেট এখনত উলিয়াই দেখুৱাইছো কেনেকুৱা হৈছে দেখিবলৈ। এয়া ভাল হোৱা নাইনে বাৰু? আপোনালোকে যদি কাচকল খাই বেয়া পায় কেতিয়াবা এনেকৈ বনাই খাব আৰু আমাৰ স্বাস্থ্যৰ বাবেও ভাল কাচকল খোৱাটো। গতিকে যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। এয়া মই পিয়াজৰ পাত অকণমান কুটি পেলাই ইয়াত দি দিছো। এইখিনি আপোনালোকে এতিয়া ভাতৰ লগত বা ৰুটিৰ লগতো জুতি ল'ব পাৰে। আপোনালোকক মই পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। আজিৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।